ৰিসেন্টলি অসমত 5 লাখ crore ইনভেষ্টমেন্ট প্ৰমিস সাবমিট কৰা হৈছে এডভান্টেজ আসাম 2.0 to over 50,000 crores. The Adani Group's commitment to invest rupees 50,000 crores in Assam. আসলে এই প্ৰমিসবোৰ নেক্সট 5 ইয়াৰত আমাৰ অসমত ইনভেষ্ট কৰা হ'ব। সো আসলে মেইন কাৰণবোৰ কি যিবোৰৰ বাবে আমাৰ অসমক ইমান গুৰুত্ব দিয়া হৈছে। সো প্ৰধান আমি যদি নৰমালি চাবলৈ যাওঁ প্ৰথম কথাটো হৈছে জিওগ্ৰাফিকেল এৰিয়া আৰু সেকেন্ড পইণ্টটো হৈছে যে বাকি ষ্টেটবোৰৰ লগত নৰ্থ ইষ্টৰ যিমান ষ্টেট আছে গোটেই ষ্টেটবোৰৰ লগত অসমৰ যিটো কভাৰেজ আছে ন এইটো বহুত বেছি ভাল হয় সব কানেক্টেড হৈ আছে। এতিয়া আমি আসলে এই মেজৰ ফেক্টৰবোৰ ডিসকাস কৰিম যিবোৰে আসলে অসমক হেল্প কৰে এই ইনভেষ্টমেন্টৰ এই ডেষ্টিনেশ্যনটো বনাবলৈ। আমি যদি বৰ্তমানলৈ অসমৰ ট্ৰেক ৰেকৰ্ডটো চাওঁ তাত CAGR কম্পাউণ্ড এনুৱেল গ্ৰোথ ৰেট হেতু 12% ষ্টেণ্ড কৰি আছে আৰু এইবোৰৰ বাবে ইনভেষ্টৰবোৰৰ বাবে কিছুমান মেজৰ পইণ্টটো হৈ যায় আৰু নাম্বাৰবোৰো জাষ্টিফাই কৰে এই ডেভেলপমেণ্টটো দেখা পোৱা যায়। গতিকে এইবোৰ মেইন কাৰণ হৈছে যাৰ কাৰণে অসমত ইমান বেছি গুৰুত্ব দিয়া হৈছে। সো এতিয়া এটা এটাকৈ প্ৰত্যেকটো কথা ডিসকাস কৰিম। অসমৰ কানেক্টিভিটি নৰ্থ ইষ্টৰ প্ৰত্যেকখন ৰাজ্যৰ লগতে আছে। যদি নৰ্থ ইষ্টৰ প্ৰত্যেকখন ৰাজ্যৰ ডেভেলপমেণ্ট হ'ব লগা হয় তাৰ যিটো মেজৰ যিটো কোৰ আছে যিটো হাৰ্ট বুলি কয় সেইটো হৈছে অসম। গতিকে অসমৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বাকী এইখন ৰাজ্যৰো ডেভেলপমেণ্ট বহুত বেছি নিৰ্ভৰ কৰে। আমি এইটো বস্তু যদি হিষ্টৰিকেলিও চাওঁ যেতিয়াই অসমৰ কিবা নহয় কিবা ডেভেলপ হৈছে কিবা নহয় কিবা ইম্পেক্ট বাকী কেইখন ৰাজ্যৰ লগতো পৰি যায় নৰ্থ ইষ্টৰ। আৰু মেইন কাৰণটো হৈছে যে অসম আচলতে গেটৱে হয় যাৰ দ্বাৰা ভাৰত চৰকাৰ আৰু লগতে আমাৰ যিবিলাক প্ৰাইভেট সেক্টৰ আছে প্ৰাইভেট কোম্পানীবোৰ আছে সেইবোৰে তেওঁলোকৰ এক্সপাণ্ডটো কৰিব বিচাৰে। গতিকে এইটো এটা মেজৰ কাৰণ হয় যাৰ বাবে অসমৰ ওপৰত ইমান গুৰুত্ব দিয়া হৈছে। সো এটা মেইন কথাটো হৈছে ভাৰত চৰকাৰে কিয় ইমান গুৰুত্ব দি আছে যে অসমৰ লগত বহুতো দেশ কানেক্টেড হৈ আছে। সো এই নেইবাৰ কাণ্ট্ৰিবোৰৰ লগত যাতে ট্ৰেডটো বঢ়াব পাৰে আৰু আমাৰ যিটো এটা পলিচি আছে এক্ট ইষ্ট সেই পলিচিটোৰ জৰিয়তে ভাৰতক যাতে আৰু আগুৱাই নিব পাৰে সেই বস্তুটো লক্ষ্য আগত লৈ ভাৰত চৰকাৰে এই বস্তুটোৰ ওপৰত ইমান বেছি গুৰুত্ব আৰোপ কৰিছে। এটা ইণ্টাৰেষ্টিং পইণ্ট হৈছে অসমৰ পৰা 4 আৱাৰ্ছৰ যদি ফ্লাইং ডিষ্টেঞ্চটো চোৱা যায় তো ৱৰ্ল্ডৰ 30% পপুলেশ্যন ৰিচাইড কৰে। সো এইটো এটা মেজৰ ফেক্টৰ এটা হৈ গৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাৰ যিবিলাক প্ৰাইভেট সেক্টৰ আছে আৰু ইণ্টাৰনেশ্যনেল যিবিলাক ইনভেষ্টৰ্ছ আছে তেওঁলোকৰ কাৰণে আৰু তেওঁলোকে অসমৰ ওপৰত সেইভাবে গুৰুত্ব ৰাখিছে যাতে তেওঁলোকে ইকনমিক এক্টিভিটিৰ জৰিয়তে তেওঁলোকৰ যিটো নতুন সাৰ্ভিস কিছুমান ক্ৰিয়েট কৰি সেই দেশবোৰৰ লগত যিটো মাৰ্কেটিং ৰেঞ্জ আছে সেইটো যাতে ডাঙৰ কৰিব পাৰে সেইটো বিস্তাৰ যাতে কৰিব পাৰে। তো এইটো এটা মেজৰ ফেক্টৰ হয়। মেইন কথাটো হৈছে যে প্ৰাইভেট সেক্টৰবোৰে কিয়নো ইনভেষ্ট কৰিব যদি ফাণ্ডামেণ্টেল ৱৰ্কবোৰ ভাল নহয় আৰু ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ ভাল নহয়। গতিকে সেকেন্ড পইণ্টটো হৈছে অসমখনে এইবোৰৰ ক্ষেত্ৰত বহু আগতে কাম কৰি থৈ দিছে। এই কাৰণে এইটো এটা মেজৰ পইণ্ট হৈ গৈছে যে অসমত যদি আপুনি ডেভেলপমেণ্টৰ ক্ষেত্ৰত চাই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত চাই অসমত প্ৰত্যেক দিনেই আমি জানো প্ৰত্যেক দিনেই কিবা নহয় কিবা ব্ৰিজৰ কামৰ কথা আমি চলি থকা দেখা পাওঁ। আমি প্ৰত্যেক দিনেই কিবা নহয় কিবা ব্ৰিজৰ কাম আৰম্ভ হোৱা দেখা পাওঁ। গতিকে ব্ৰিজৰ ক্ষেত্ৰত অভাৰব্ৰিজৰ ক্ষেত্ৰত সদায় কাম চলি আছে সেইটো এটা মেজৰ পইণ্ট। তাৰ উপৰিও টাৰ্মিনেল ডেভেলপমেণ্টৰ কথা চলি আছে ব্ৰহ্মপুত্ৰৰ তলেদি আপোনাৰ সুৰংগৰ কথা চলি আছে যাতে যাতায়াতৰ সুবিধা হয় যাতে বস্তু আদান প্ৰদান কৰিব পাৰি আৰু তাৰ উপৰিও ৰিভাৰ টুৰিজিম সেই হিচাপে উঠি যাব। গতিকে এই প্ৰত্যেকটো বস্তুত বহু আগৰ পৰাই চিন্তা চৰ্চা চলি আছে। গতিকে এইটো এটা মেজৰ পইণ্ট হৈ গৈছে। তাৰ উপৰিও কানেক্টিভিটি বঢ়াবলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজৰ কাম চলি আছে যাতে যাতায়াতটো ভাল কৰিব পাৰি নিৰ্মীয়মান অৱস্থাত আছে আৰু সেইভাবে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু অসম চৰকাৰে এনেকুৱা ধৰণৰ ইনভেষ্টমেণ্টবোৰ কৰি আছে যাতে ফাউণ্ডেশ্যনেল ৱৰ্ক কিছুমান ক্ৰিয়েট কৰিব পাৰে আৰু সেইবোৰ যাতে প্ৰাইভেট সেক্টৰে যাতে আহি ইনভেষ্ট কৰিব পাৰে। গতিকে এইবোৰো এটা মেজৰ ফেক্টৰ হয়। এতিয়া থাৰ্ড পইণ্টটো হৈছে কানেক্টিভিটি আৰু লজিষ্টিক। অলৰেডি অসমত 7টা এয়াৰপোৰ্ট আছে আৰু লজিষ্টিকৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ ইণ্ডিয়াজ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল মাল্টি মডেল লজিষ্টিক পাৰ্ক যোগীঘোপাত এতিয়াও বনাই আছে। তাৰ উপৰিও ৰোড আৰু ৰেলৱেৰ কনষ্ট্ৰাকশ্যনৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়া হৈছে যাতে এই যিটো লজিষ্টিক নেটৱৰ্ক এটা ক্ৰিয়েট কৰিব পাৰে। এতিয়া প্ৰাইভেট সেক্টৰে যেতিয়া কোনোবা ঠাইত ইনভেষ্ট কৰে মেইন কথাটো হৈছে তেওঁলোকে এইটো মাল্টিপল ৰিটাৰ্ণছৰ কথা ভাবিব। তাৰ উপৰিও সবচে ইম্পৰ্টেণ্ট বস্তুটো হৈছে ৰ মেটেৰিয়েল। তো ৰিচোৰ্চেছবোৰ তেওঁলোকে বিচাৰিব যদি ৰিচোৰ্চেছ নাথাকে তাত অলপ ইনভেষ্ট কৰিবলৈ প্ৰত্যেকেই অলপ সংকোচ বোধ কৰে। সো এতিয়া ৰিচোৰ্চেছৰ ক্ষেত্ৰত যদি কওঁ 50% ইণ্ডিয়াৰ যিটো নেচাৰেল গেছ আছে সেইটো আমাৰ অসমত প্ৰডাকশ্যন হয়। সো এইটো আমাৰ কাৰণে বহুত বেছি গৌৰৱৰ কথা। অসমত 4টা ৰিফাইনাৰিজ আছে আৰু এতিয়া সবচে ইম্পৰ্টেণ্ট চুন লাইমষ্টোন। এতিয়া মেইন কথাটো হৈছে আদানী গ্ৰুপেও কৈছে যে চিমেণ্টত ইনভেষ্ট কৰিব। এই চিমেণ্ট বনাবলৈ কি হয় চুনৰ ব্যৱহাৰ কৰা হয় আৰু চুনৰ আমাৰ অসমত ভাণ্ডাৰ আছে। গতিকে সেইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। ৱাটাৰ ৰিচোৰ্চেছৰ কাৰণে ব্ৰহ্মপুত্ৰ নদীখন আছে। তাৰ পিছত আমাৰ যিটো অসমৰ গৌৰৱ চাহ খেতি
গতিকে চাহৰ কাৰণেতো গোটেই পৃথিৱীতে আমাৰ অসমখন বিখ্যাত হয় আৰু তাৰ পিছত আহে যিটো ৰিসেন্টলি গম পোৱা গৈছে আচলতে আমাৰ যিটো ডুবাইত যিটো আপোনাৰ আতৰ বনায় আমাৰ যিটো সেন্ট হয় পাৰফিউম যিটো বনায় এইটো আমাৰ গম পোৱা গৈছে যে অগৰউড নামৰ এটা উদ্ভিদ আছে যিটো আপোনাৰ যোৰহাট গোলাঘাট আৰু শিৱসাগৰ এই সাইডে লাৰ্জ প্ৰডাকশন হয় গতিকে সেই বস্তুটোৰ ৰিসোৰ্সেস গম পোৱা গৈছে ৰিসেন্টলি গতিকে সেইটো এটা মেজৰ ফেক্টৰ হৈ গৈছে বৰ্তমান অসমত পাৰফিউমৰ কাৰণে ইনভেষ্ট কৰিবলৈ এইবিলাক ধৰণৰ আতৰ কিছুমান বনাবলৈ গতিকে এইবোৰ বহুত বেছি ডাঙৰ পইণ্ট হৈ গৈছে যাৰ কাৰণে ইনভেষ্টৰবোৰে বহুত বেছি গুৰুত্ব দিছে এই ক্ষেত্ৰত আৰু লগতে টুৰিজিমৰ ওপৰত ইনভেষ্ট কৰিছে আৰু আমাৰ কাৰণে এটা অতি গৌৰৱৰ কথা আচলতে যে নিউ ইয়ৰ্ক টাইমছৰ মতে 4th বেষ্ট প্লেচ টু ভিজিট ইন দ্য ৱৰ্ল্ডত অসমৰ নামটো আহিছে গতিকে এইটো আমাৰ কাৰণে এটা অতি গৌৰৱৰ কথা যেহেতু টুৰিজিমৰ কথা কৈ আছো আৰু দুটামান কথা ইয়াত এড কৰি দিব বিচাৰো যে আমাৰ তাত 7খন নেশ্যনেল পাৰ্ক আছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ পৰা ষ্টাৰ্ট কৰি মানৱ ৰাষ্ট্ৰীয় উদ্যান এই গোটেই কেইখনে কিবা নহয় কিবা কাৰণত বিখ্যাত আৰু গতিকে এইবোৰৰ ওপৰত যেতিয়া টুৰিজিমত কাম কৰা হ'ব ইয়াৰ পৰা বহুত বেছি অসমে টুৰিজিমত গুৰুত্ব পাব তাৰ উপৰিও 3টা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে known as Moidams. Although such moidams are found in many locations in the upper Brahmaputra valley, আৰু সকলোতকৈ ইম্পৰ্টেন্ট আমাৰ তাত কামাখ্যা মন্দিৰ আছে তাৰ উপৰিও বাঁহ গছত ইনভেষ্ট কৰিব পাৰি কাৰণ ভাৰতৰ যিটো টোটেল যিটো প্ৰডাকশ্যন আছে ন বাঁহৰ তাৰে 60% অসমত হয় বাঁহ বেতৰ যিটো শিল্প আছে এইটো বৰ্তমান মাৰ্কেট পাইছে বাট এতিয়াও সেই ৱৰ্ল্ডত যিটো তাৰ যিটো মানে যি ধৰণৰ অসমত বাঁহ বেতৰ যিটো বনোৱা যায় সেই হিচাপে এতিয়াও সমাদৰ পোৱা নাই বাঁহ বেতে গতিকে বাঁহৰ চকীৰ পৰা আৰম্ভ কৰি বাঁহৰ বিভিন্ন বস্তু অসমৰ মাৰ্কেটখনটো ঢুকি পাইছে বাট ইণ্টাৰনেশ্যনেলি এতিয়াও যাব পৰা নাই গতিকে এইটোৰ ওপৰত গুৰুত্ব আমিবোৰেও দিব লাগিব আৰু চৰকাৰেও দি আছে আৰু ইনভেষ্টৰবোৰেও দিব এতিয়া আমি কথা পাতিম যে এডভান্টেজ আসাম 2.0 অসমে আচলতে কি কি ইনভেষ্টমেণ্ট প্ৰমিছ পাইছে To over 50,000 crores. The Adani Group's commitment to invest rupees 50,000 crores in Assam. গতিকে ফাৰ্ষ্ট আমি ক'ব যাম যে ৰিলায়েন্স গ্ৰুপে 50,000 crore ৰুপিজৰ ইনভেষ্টমেণ্ট প্ৰমিছ এটা কৰিছে যিটো আহিবলগীয়া 5 বছৰত তেওঁলোকে ইনভেষ্ট কৰিব তেওঁলোকে কি কৰিব বিচাৰিছে টেক ৰেডি আৰু এআই ৰেডি কৰিব বিচাৰিছে মানে তেওঁলোকে ডিজিটেল যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট সেইটো কৰিব বিচাৰিছে তেওঁলোকে হয়তো ডাটা চেণ্টাৰ খুলিব পাৰে এনেকুৱা বিভিন্ন সেক্টৰত তেওঁলোকে কাম কৰিব বিচাৰিছে আৰু ইয়াৰ কাৰণে তেওঁলোকে প্ৰমিছ কৰিছে তাৰ পিছত আহিব আদানী গ্ৰুপ তেওঁলোকেও সেম 50,000 crore rupees তেওঁলোকে ইনভেষ্ট কৰিম বুলি এটা প্ৰমিছ দিছে আৰু তেওঁলোকেও সেই ঠিক 5 বছৰত এইটো ইনভেষ্ট কৰিম বুলি কৈছে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে এয়াৰপোৰ্টত ইনভেষ্ট কৰিব তেওঁলোকে ৰোড কনষ্ট্ৰাকচনৰ ক্ষেত্ৰত ইনভেষ্ট কৰিব তেওঁলোকে পাৱাৰ ট্ৰান্সমিশ্যনত ইনভেষ্ট কৰিব সো এইবিলাক ক্ষেত্ৰত তেওঁলোকে ইনভেষ্ট কৰিম বুলি কৈছে তো ইয়াৰ উপৰি আমি জানো যে টাটা গ্ৰুপে আগতে সেমিকণ্ডাক্টৰত ইনভেষ্ট কৰিম বুলি কৈছে তেওঁলোকে 27,000 crore ইনভেষ্ট কৰিম বুলি কৈছে আৰু তাৰ উপৰিও তেওঁলোকে ইলেক্ট্ৰনিক মেনুফেকচাৰিং আৰু গ্ৰীণ এনাৰ্জিৰ ক্ষেত্ৰতো কাম কৰিম বুলি কৈছে সো এইখিনি হৈছে মেজৰ যিখিনি ইনভেষ্টমেণ্ট তাৰ উপৰিও আৰু বহুতো আছে কাৰণ অলমোষ্ট 4.91 লাখ crore ইনভেষ্টমেণ্ট হৈছে এই দুই দিনত এডভান্টেজ আসাম 2.0 এতিয়া মেইন পইণ্টটো হৈছে এইবোৰৰ আউটকামটো কি হ'ব অসমখনে আচলতে নেক্সট 5 ইয়াৰ্ছত কি পাব এতিয়া যেতিয়া ইমানবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব ইমানবোৰ যেতিয়া ইনভেষ্টমেণ্ট হ'ব তেতিয়া জব ক্ৰিয়েশ্যন হ'ব কিন্তু ইয়াত এটা কথা সকলোতকৈ গুৰুত্বপূৰ্ণ যে সেইখিনি স্কিল যাতে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে ল'ব পাৰে যাতে বাহিৰৰ পৰা তেওঁলোকক কাকো হায়াৰ কৰি আনিব লগা নহয় বাহিৰৰ মানুহক যাতে হায়াৰ কৰি অসমক আনিব লগা নহয় অসমৰ ল'ৰা ছোৱালীয়ে যাতে আমিবোৰেই যাতে ইয়াত সংস্থাপন পাওঁ আমাৰবোৰেই যাতে ইয়াত কাম কৰিবলৈ সুবিধা পায় বাহিৰৰ পৰা তেওঁলোকে যাতে অসমৰ ল'ৰা ছোৱালীৰ স্কিল ইছ্যুৰ কাৰণে যাতে বাহিৰৰ পৰা আনিব লগা নহয় এই কথাটোত আমিবোৰে গুৰুত্ব দিব লাগিব নেক্সট কথাটো হৈছে কানেক্টিভিটি বাঢ়িব যেহেতু ইমানবোৰ ইনভেষ্টমেণ্ট হ'ব তো ডেফিনেটলি কানেক্টিভিটি বাঢ়িব তাৰপিছত ইকনমিক গ্ৰোথ এটা হ'ব প্ৰত্যেকেই জানো যেতিয়া ইমানবোৰ ইনভেষ্টমেণ্ট হ'ব ইকনমিক গ্ৰোথ হ'ব এতিয়া আমি যদি এই আটাইৰে ওভাৰঅল আউটকামটো চাওঁ তো কি হ'ব ইম্প্ৰুভ ষ্টেণ্ডাৰ্ড অফ লিভিং গতিকে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আমি প্ৰত্যেকটো কথাকে এতিয়া বৰ্তমান পজিটিভলি ল'ব লাগিব আমি চাই ল'ম যে নেক্সট 5 ইয়াৰ্ছত কি হয় আৰু আজিলৈ ইমানে যদি ভিডিঅ'টো আপোনালোকৰ লাষ্টলৈ চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰত্যেকটো কথা কভাৰ কৰিব ট্ৰাই কৰিছোঁ যিমানখিনি ইনফৰমেশ্যন মোৰ হাতত আছিল গতিকে এইখিনিয়ে নমস্কাৰ